আজি আমি শিকিম পোহনীয়া জন্তু আৰু ঘৰচীয়া জন্তুৰ মাজত কি পাৰ্থক্য আছে এই বিষয়ে। হোৱাট আৰ দ্য ডিফাৰেঞ্চ বিটুইন পেট এনিমেলছ এণ্ড ডমেষ্টিক এনিমেলছ। এতিয়া আমি অসমীয়া ভাষাত জীৱ বস্তুক পোহনীয়া জন্তু বুলি কওঁ, ইংৰাজী ভাষাত তেনেবিধ জন্তুক পেট এনিমেলছ বোলা হয়। আৰু আমি অসমীয়া ভাষাত জীৱ জন্তুক ঘৰচীয়া বুলি কওঁ, ইংৰাজী ভাষাত তেনেবোৰ জন্তুক ডমেষ্টিক এনিমেলছ বুলি কোৱা হয়। এতিয়া পোহনীয়া জন্তুৱেই হওক বা ঘৰচীয়া জন্তুৱেই হওক, দুয়োবিধ জন্তু কিন্তু মানুহৰ দ্বাৰা লালিত পালিত হয়। কিন্তু দুয়োবিধ জন্তুৰ মাজত পাৰ্থক্য আছে। এতিয়া সাধাৰণতে দুয়োবিধ আমি পোহনীয়া জন্তু ঘৰচীয়া জন্তু একে যেন লাগে, কিন্তু নহয়। আচলতে দুয়োৰে মাজত বহুত পাৰ্থক্য আছে। যেনে পোহনীয়া জন্তু বা প্ৰাণীবোৰ মানুহে নিজৰ চখ বা ভালপোৱাৰ বাবে বা নিজৰ আনন্দৰ বাবে বা নিজৰ কিছুমান মানসিক চাপ কমোৱাৰ বাবে, ষ্ট্ৰেছ ৰিলিফ ইংৰাজীত যাক কোৱা হয়, সাধাৰণতে সেইবোৰ কাৰণত এনে প্ৰাণীবোৰক মানুহে ঘৰতে পোহে। এইবোৰ কেতিয়াবা এনেকুৱা যিবিলাক পোহনীয়া প্ৰাণীবোৰ মানুহৰ জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰা দেখা যায়। এনে প্ৰাণীবোৰ লালিত পালিত হয় মানুহৰ দ্বাৰা, কিন্তু এনে প্ৰাণীবোৰৰ দ্বাৰা কিন্তু মানুহে কাম নকৰায়। বৰং সিহঁতে মানুহৰ একাকিত্ব, যিটো লোনলিনেছ ইংৰাজীত যিটো কোৱা হয়, লোনলিনেছ একাকিত্ব ভাৱ, অকলশৰীয়া যিটো ভাৱ, সেইটো আঁতৰাই মানুহৰ জীৱনৰ সংগী হৈ পৰাও দেখা যায়। আৰু মানুহৰ দুখ, মনৰ দুখ, চিন্তা ভাৱ, চাপ, যিটো ষ্ট্ৰেছ বুলি কোৱা হয়, চাপ, এই সকলোবিলাক কমাই পেলায় এনেবোৰ প্ৰাণীয়ে। গতিকে এনেবিধ প্ৰাণীৰ বাবে মানুহে একো কাম কৰাৰ কথা নাভাবে, কিন্তু এনেকুৱা প্ৰাণী আমাৰ জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰে। আৰু এনেকুৱা প্ৰাণী মানুহে ঘৰৰ ভিতৰত ৰাখে দেই, সাধাৰণতে। আৰু মানুহ আৰু এই প্ৰাণীৰ মাজত এটা আত্মিক সম্পৰ্ক গঢ়ি উঠে। আৰু সেইকাৰণে এনে প্ৰাণীবোৰ বা জন্তুবোৰ মানুহে মনোৰঞ্জনৰ কাৰণে, সুখৰ কাৰণে, সুৰক্ষাৰ কাৰণে সংগী হিচাপে ব্যৱহাৰ কৰে। যেনে কি হ'ব? যেনে হ'ব কুকুৰ, মেকুৰী, শহাপহু ইত্যাদি ইত্যাদি। চৰাই চিৰিকটিও হ'ব পাৰে। আনহাতে ঘৰচীয়া জন্তু বা যিবিলাক ডমেষ্টিক এনিমেলৰ ক্ষেত্ৰত কিন্তু সেইবোৰৰ দ্বাৰা মানুহে কি কৰে? কাম কৰে কিছুমান। নিজৰ আৰ্থিক লাভালাভৰ উদ্দেশ্যতো এইবোৰ সাধাৰণতে ঘৰত ৰখা হয়, কিন্তু ঘৰৰ ভিতৰত নহয় দেই। ঘৰত পোহে, কিন্তু ঘৰৰ ভিতৰত নহয়। যেনে ধৰিব পাৰা গৰু, ছাগলী, ঘোঁৰা, গাধ ইত্যাদি ইত্যাদি। এনেকুৱা বহুতো আছে, মানে যিবিলাকে মানুহে কাম কৰা নিজৰ বিভিন্ন কামত ব্যৱহাৰ কৰে আৰ্থিক লাভালাভৰ বাবে। তাৰপিছত এইবোৰৰ পৰা আমি কি পাওঁ? যিবিলাক ঘৰচীয়া জন্তুৰ পৰা আমি কি পাওঁ? ধৰা মাংস পাওঁ, গাখীৰ পাওঁ, কণী পাওঁ ইত্যাদি বস্তু বা কঢ়িয়াই নিয়াত সহায় কৰে। এতিয়া আমি ধৰা উদাহৰণস্বৰূপে আমি এটা ল'ব পাৰোঁ যে তোমালোকে দেখিছা ঘোঁৰা গাড়ীয়ে কি কৰে? বস্তু কঢ়িয়াই নিয়াত সহায় কৰে। গৰু গাড়ীও তেনেকৈ পথাৰলৈ অহা যোৱা কৰা, খেতিৰ বস্তুবিলাক অনা নিয়া কৰাত সহায় কৰে গৰু গাড়ীয়ে। ঠিক তেনেকৈ উটে কি কৰে? উটক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়, কাৰণ মৰুভূমি হৈছে তেনেই শুকান আৰু অতি উষ্ণ, অত্যন্ত গৰম। তেনেবোৰ ঠাইত মানুহে খোজকাঢ়ি বস্তু অনা নিয়া কৰিব নোৱাৰে, আৰু সেইকাৰণে উটেই একমাত্ৰ সাৰথি হৈ পৰে। আৰু এই উটবিলাকৰ পিঠিত কি কৰে? ডাঙৰ ডাঙৰ বস্তু দি অহা যোৱা কৰে, কাৰণ তাত গাড়ী মটৰ চলিব নোৱাৰে বালিৰ মাজত। গতিকে মৰুভূমিত বালিহে আছে, গতিকে এই বালিখিনি কি কৰে? চলা ফিৰা কৰে একমাত্ৰ উটে। আৰু উটৰ দ্বাৰাই সেই মৰুভূমিৰ মানুহখিনিয়ে নিজৰ কামৰ বাবে উট ব্যৱহাৰ কৰে, আৰু উট ঘৰতে পোহে। তাৰপিছত তোমাৰ ঠিক তেনেকৈ আমি দেখোঁ ষাঁড় গৰুক আমি কি কৰোঁ? খেতি বাতিৰ কাৰণে লাগে, হাল বোৱাত সহায় কৰে। গাধই কি কৰে? গধুৰ বস্তু কঢ়িয়াই নিয়াত সহায় কৰে। তাৰপিছত তোমাৰ ঘোঁৰা গাড়ীও তেনেকৈ বস্তু অনা নিয়া কৰাত সহায় কৰে। গতিকে এনেকুৱা বস্তুবিলাকে কি কৰে? আমাৰ নিজৰ মানে কিছুমান এনেকুৱা কাৰণে আমি কিন্তু এইবোৰ বস্তু ঘৰৰ ভিতৰত লালন পালন নকৰোঁ। আমি হয়তো কিছু দূৰতো সিহঁতক ৰাখিব পাৰোঁ,
তেনেকুৱা ডমেষ্টিক এনিমেলবিলাক। গতিকে ডমেষ্টিক এনিমেল বা ঘৰচীয়া জন্তুবোৰ ঘৰৰ ভিতৰত নাৰাখে, কিছু দূৰত মানে ঘৰৰ পৰা হয়তো অকণমান দূৰত বা অলপ আঁতৰত ৰখা হয়। কিন্তু পোহনীয়া জন্তু যিবিলাক পেট এনিমেলছ বুলি কোৱা হয়, যেনে মেকুৰী বা কুকুৰ, অৱশ্যে কুকুৰে ঘৰৰ ৰখি দিয়ে। কুকুৰ খুব বিশ্বাসী প্ৰাণী। অকল মানুহৰ মৰম বা ষ্ট্ৰেছ বা চাপ দূৰ কৰাতে ই সহায় নকৰে, ই ইমান বেছি বিশ্বাসী প্ৰাণী, ইমান বেছি মালিক বা ঘৰখনক ৰখি থাকে, মানে এজন মানে বিশ্বাসী ৰখীয়াতকৈ ই 10 গুণে বেছি বিশ্বাসেৰে কাম কৰিব। গতিকে কুকুৰে মানুহক ৰক্ষা কৰাটো সহায় কৰে, কুকুৰে মানুহৰ ঘৰ ৰখে। কিন্তু তথাপিও কুকুৰে অকল সেইটো নকৰিলেও কুকুৰে মানুহৰ বিশেষকৈ মানুহৰ আজিকালি দিনত দেখা যায় মানুহবিলাক বেছিভাগ মানে যৌথ পৰিয়াল নাই। আজিকালি একক পৰিয়ালবিলাকত বিশেষকৈ দেখা যায় চাপটো বেছি, মানসিক চাপটো বেছি। আৰু মানসিক চাপ কমোৱাৰ কাৰণে বা আমি বিভিন্ন ভিডিঅ' চিডিঅ' দেখোঁ যে কেঁচুৱা চেঁচুৱা সৰু ল'ৰা ছোৱালীবিলাকক ৰখাৰ কাৰণে মানুহে সংগী হিচাপে কুকুৰটো ৰাখে। কাৰণ কুকুৰৰ নিচিনা বিশ্বাসী বস্তু জন্তু আন একোৱেই হ'ব নোৱাৰে। ঠিক তেনেকৈ মেকুৰীও ৰাখে মানুহে দেই। মেকুৰীও বহুতে ষ্ট্ৰেছ ৰিলিফ বা মানসিক চাপ দূৰ কৰাৰ কাৰণে ৰাখে। কিন্তু মেকুৰীয়ে সেই নিগনি চিগনিবিলাকো খাই পেলাই, ঘৰত যদি এন্দুৰ নিগনি আছে সেইবিলাক খাই পেলাই কমাই দিয়ে, এন্দুৰ নিগনিৰ পৰিমাণটো কমাই দিব, নাথাকে সেই ঘৰত মেকুৰী থাকিলে নাথাকে। গতিকে মেকুৰী পোহনীয়া জন্তু আৰু মেকুৰীয়ে এইবোৰ কাম কিছুমান কৰি সহায় কৰি দিয়ে। আৰু মেকুৰীও কিন্তু বহুত ক্ষেত্ৰত আজিকালি দেখা যায় মানসিক চাপ কমোৱাৰ ক্ষেত্ৰত, মানুহৰ অকলশৰীয়া ভাৱ দূৰ কৰাৰ ক্ষেত্ৰত কুকুৰ আৰু মেকুৰীয়ে বিশেষকৈ বৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ঠিক তেনেকৈ ভাটৌ চৰাইও হ'ব দেই। ভাটৌ চৰাইও মানুহক কি কৰিব, ভাটৌ এটা বা মইনা চৰাই মানুহে কিয় পোহে এইকাৰণে সিহঁতে মানুহৰ নিচিনা কথা ক'ব পাৰে। সিহঁতে মালিকৰ লগত এটা নিজৰ মানে আত্মীয় যেন হৈ পৰে, নিজৰ সন্তানৰ নিচিনা সিহঁতে কি কৰে, ইমান বেছি ভাল পায় ঘৰখনক, ইমান বেছি আপোন হৈ পৰে। আমি দেখোঁ যে শহাপহুও বহুতে পোহে। ঠিক তেনেকৈ কিছুমান মানে পোহা দেখা যায়। গতিকে আমি দেখোঁ যে যদিও আমি ঘৰচীয়া বা পোহনীয়া জন্তু একে বুলি ক'ব খোজোঁ, কিন্তু ঘৰতে পোহে, মানুহেই পোহে, কিন্তু এই ডাঙৰ পাৰ্থক্য আছে। পোহনীয়া জন্তুবিলাক মনৰ চাপ দূৰ কৰাৰ কাৰণে, নিজৰ এণ্টাৰটেইনমেণ্ট বা আনন্দৰ কাৰণেও মানুহে ৰাখে। কিন্তু ঘৰচীয়াবিলাক ঘৰতেই ৰাখে, কিন্তু ভিতৰত নাৰাখে। কিন্তু বাহিৰত ৰাখিলেও মানুহে ঘৰৰ ধৰা এটা সীমাৰ ভিতৰতে ৰাখি পেলাই বা কিবা এটা ধৰা গোহালি এটা বনাইছে অকণমান দূৰত, সেইখিনিতে ৰাখি পেলাই কি কৰে, মানুহৰ কাম কাজ কৰাত সহায় কৰে। আৰু বহুখিনি বস্তু অনা নিয়া কৰাই হওক বা কাম কাজতেই হওক বহুতখিনি সহায় কৰে এই ঘৰচীয়া প্ৰাণীবিলাকে। খেতি বাতিৰ ক্ষেত্ৰতেই হওক, তাৰপিছত বস্তু বাহিনী কঢ়িয়াই নিয়াতেই হওক। গতিকে পৰিৱেশ হিচাপে ধৰা আমাৰ ইয়াতে মৰুভূমি নহয়, কিন্তু মৰুভূমি জেগাত মই ক'লোৱেই মৰুভূমিৰ ক্ষেত্ৰত কি হয়, উটক মৰুভূমিৰ জাহাজ বুলি কয়। গতিকে উটে কি কৰে, সেইবোৰ জেগাত বস্তু কঢ়িয়াত সহায় কৰে। ঠিক ষাঁড় গৰুৱে খেতি বাতিত সহায় কৰে, গাধৰ বস্তু অনা নিয়া কঢ়িয়াই নিয়াত সহায় কৰে। তাৰপিছত তোমাৰ তেনেকৈ বিভিন্ন গৰুই কৰে, ঘোঁৰাবিলাকেও বস্তু কঢ়িয়াই নিয়ে, মানুহ কঢ়িয়াই নিয়ে। আমি দেখিছোঁ পাহাৰৰ ওপৰত কিছুমান মন্দিৰ চন্দিৰ চাবলৈ গ'লে মানুহে কি কৰে, সেই ঘোঁৰাত উঠি যায়। গতিকে কিমান বেছি সহায় কৰে মানুহক, কিন্তু পোহে মানুহেই দেই। আৰু সেইটো পাৰ্থক্য হ'ল ঘৰচীয়া আৰু পোহনীয়া জন্তুৰ মাজত পাৰ্থক্য। গতিকে এইটোৱে আমি জানো যে আজি শিকিলোঁ যে পেট এনিমেলছ বা পোহনীয়া প্ৰাণী বা জন্তু আৰু ঘৰচীয়া জন্তু বা ডমেষ্টিক এনিমেলছৰ মাজত এইটো হৈছে এইকেইটা ডাঙৰ পাৰ্থক্য, বুজিছা। কিন্তু এটা ঠিক, কিন্তু দুই ধৰণৰ প্ৰাণীবোৰকে মানুহে ঘৰতে পোহে। এটা ঘৰৰ একদম ভিতৰত, যেনে চৰাইটো ঘৰৰ ভিতৰত ৰাখে, কুকুৰ ঘৰৰ ভিতৰত ৰাখে, মেকুৰী ৰাখে। তেনেকৈ আমি জানো মাছ পোহে মানুহে, কাছৰ বাউলবিলাকৰ ভিতৰত মাছ পোহে, মাছবিলাক থাকে ঘৰৰ ভিতৰত, বাহিৰত নাথাকে। কিন্তু গৰু যে পোহে, গৰু কিন্তু ঘৰৰ ভিতৰত নাৰাখে, গৰুটো কিন্তু ঘৰৰ বাহিৰত ৰাখে। বা উট পোহে, উট কিন্তু ঘৰৰ ভিতৰত নাৰাখে, ঘৰটোৰ মানে যিটো সীমাৰ ভিতৰত ক'ৰবাত ৰাখে, বাৰীয়ে চাৰীয়ে ক'ৰবাত ৰাখে। গতিকে বুজিলানে, আজি আমি এইখিনিয়ে শিকিলোঁ যে ডিফাৰেঞ্চ বিটুইন পেট এনিমেলছ এণ্ড ডমেষ্টিক এনিমেলছ। গতিকে পেট এনিমেলছ বা পোহনীয়া প্ৰাণী বা জন্তু আৰু ঘৰচীয়া জন্তুৰ মাজত এইখিনিয়ে হ'ল পাৰ্থক্য।